নাই মানে একচুয়ালি অসম চৰকাৰে তামুলপুৰ সাব ডিভিজনটো ডিস্ট্ৰিক্ট পৰ্যায়লৈ এইটো আপোনাৰ কি কয় প্ৰমোশন কৰিছে যেটো তামুলপুৰ সাব ডিভিজন হেতুৱে তামুলপুৰ ডিস্ট্ৰিক্ট হ'ব এটো ভেৰগাঁও সাব ডিভিজনৰ লগত কোনো লেনা দেনা নাই কিন্তু মানে ভিতৰ মানে অলপতে মানে সাৰ্ভে কৰিবৰ কাৰণে আহিছিলে হেতুক লৈ বিশেষকৈ মানে দুখ পাইছে হেতু কোনটো প্ৰতিটো নাই ভিতৰে কেতিয়াও সাৰ্ভে হ'ব নোৱাৰে কোনবা ব্যক্তিগতভাৱে কোনবা কাকবা কিবা ক'ব পাৰে হেতু লৈ ভেৰগাঁৱৰ মানুহে জানিব সাৰ্ভে হ'লেতো চৰকাৰেহে সাৰ্ভে কৰিব কোনো ব্যক্তিয়েতো কেতিয়াও সাৰ্ভে কৰিব নোৱাৰে আৰু হেতু তামুলপুৰ সাব ডিভিজনটোৱে তামুলপুৰ ডিস্ট্ৰিক্ট হ'ব ভেৰগাঁওখন এখন ডিস্ট্ৰিক্ট হোৱাৰ কথা আছিলে ইলেকশ্যন আগতে এইখিনি ডেফিনেটলি চৰকাৰে কৰিব কেতিয়াবা হোৱা নাই কৰাই হোৱা নাই এতিয়া হেতু কৰাৰ কাৰণে উদ্যোগ লোৱা হৈছে আৰু যিমান পাৰে সোনকালে গোটেইবিলাক মানে সাব ডিভিজনেল যেটো বিভাগীয় অফিচবিলাক আছে সেইবিলাক মানে তাত স্থাপন কৰাৰ কাৰণে আমি ব্যৱস্থা লৈ আছোঁ কোনটো মূল্য বৃদ্ধিটো হ'বই উৎপাদনকাৰীয়ে তো নিজৰ উচিত মূল্য বিচাৰিব গতিকে সবে কাম নকৰি সবে কিনি খাব খুজিলেতো সেইটো অৱস্থা হ'ব কিন্তু আগৰ দিনতো সবৰ ঘৰত খাবলৈতো কিছু চব্জিবিলাকতো থাকিছিলে আৰু হেতুৰ কাৰণে আগতে গম পোৱা নাছিলে আৰু সব যথেষ্ট আছে কাৰণে বজাৰৰ মূল্যও ইমান নাছিলে কিন্তু আজিকালি যেহেতু উৎপাদনৰ খৰচা আৰু ইয়াৰ ট্ৰেন্সপৰ্টেশ্যন খৰচা লৈ আহাৰ খৰচা এটা বিভিন্ন ধৰণৰ আছে আৰু সেইবিলাক খেতি বাতি কৰোঁতে বিভিন্ন ধৰণৰ সাৰ চাৰ দিব লাগে ঔষধ পাতি দিব লাগে এইমাত্ৰ মই কৈছোঁ বেয়াই হওক ভালেই হওক গতিকে এই পইচাখিনিতো যিবিলাকে কিনি খাব তেওঁলোকে দিব লাগিব পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি যথেষ্ট অংকে হোৱা দেখা গৈছে চৰকাৰক ৰেভিনিউ লাগিব দেশখন চলাব লাগিব গতিকে হেতুৰ ক্ষেত্ৰত মানে যিবিলাক পেট্ৰল ডিজেল আপুনি মানে য'ৰ পৰা উৎপাদন কৰিব লাগে সেইবিলাকৰ বিভিন্ন ধৰণৰ অসুবিধা আছে আজিতো আমি বাহিৰৰ পৰা ইম্পৰ্ট মানে ক্ৰুড অইলবিলাক বাহিৰৰ পৰা ইম্পৰ্ট কৰিবলৈ মানে লৈছে গতিকে ইয়াৰ কষ্টিংটো ডেফিনেটলি বাঢ়ি যাব যেতিয়া নিজৰ তাত নাথাকে বাহিৰৰ পৰা আহিব লাগে তেতিয়াতো লাহে লাহে সব বস্তুৰ দামেই বাঢ়ি যাব আৰু লগতে মানে আমাৰ দৰং আৰু ওদালগুৰি পাৰ্টত দক্ষিণ মানে পাৰ্টত এটা মানে সাংঘাতিক ধৰণৰ এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তাৰমানে কি যিটো মানুহৰ জনস্বাস্থ্যৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি হৈছে যাক মানে বেমাৰ সেইটো কি বেমাৰ হৈছে কিন্তু কোনেও ক'ব নোৱাৰে সেইটো আপুনি কিবা গম পাইছে নাই এতিয়া মানে যোৱাকালিও এছেম্বলিত কিছুমান কথা আহিছে বিশেষ কৰি কেঞ্চাৰ বা তেনেকুৱা ধৰণৰ ৰোগ যিবিলাক মানে এতিয়া বহুত হ'ব ধৰিছে ইয়াৰ ওপৰত যোৱাকালি মানে মন্ত্ৰী ডাঙৰীয়াক ময়ো অনুৰোধ কৰিছোঁ এটা ইনভেষ্টিগেশ্যন কৰিব লাগে সাৰ্ভে কৰিব লাগে যে কোনটো কাৰণত আমাৰ ওদালগুৰি বা দৰং ডিষ্ট্ৰিক্টত কেঞ্চাৰ আৰু অন্যান্য ৰোগবিলাকে ইমান মানে ধৰণৰ মানে এতিয়া মানে কি কয় বাঢ়ি গৈ আছে গতিকে ইয়াৰ ওপৰত মিনিষ্টাৰে ইমিডিয়েটলি ব্যৱস্থা ল'ব বিচাৰিছে কালি হাউচত কৈছে গতিকে মই ভাবোঁ তাৰ পৰা ওলাই যাব আজিকালি খাদ্য সেইবিলাকৰ বহুত সমস্যা বিভিন্ন ধৰণৰ আপোনাৰ কেমিকেল থকা মানে সেইবিলাক পোক মাৰিবৰ কাৰণে ডাঙৰ দীঘল কৰিবৰ কাৰণে কিবাবিলাকক মানে বিভিন্ন চব্জিবিলাকক এইবিলাকত ইউজ কৰে আৰু সেইবিলাক খোৱাৰ কাৰণেও মানে বিভিন্ন ধৰণৰ ৰোগ হ'বলৈ আৰম্ভ কৰিছে বিভিন্ন যিবিলাক অলপ মানে বৈজ্ঞানিক লাইনত জ্ঞান থকা মানুহবিলাকে সেইটো ক'ব খোজে এইবিলাকৰ কাৰণ হ'ব পাৰে পানীটো আগৰ পৰাই আছিল এতিয়াও সেই পানীটো খাই আছে কিন্তু এতিয়া যিবিলাক চব্জি বা বিভিন্ন ধৰণৰ খাদ্য তেনেকুৱা মানে উৎপাদন হৈ আছে সেই উৎপাদনবিলাকৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ অভিযোগবিলাক আহি আছে গতিকে যিহেতু সাৰ্ভে কৰিব খুজিছে ডেফিনেটলি কাৰণটো ওলাব